গুড মৰ্ণিং। কি খবৰ সকলোৰে? মোৰ মাতটো একদম বহুত বেয়া হৈ আছে, জ্বৰ হৈ পেলাই এইকেইদিন পৰিয়ে আছিলোঁ। আজি অলপমান ভাল পাইছোঁ, সেই ভাবিলোঁ অলপমান ভিডিঅ' বনাই থৈ দিওঁ। ইফালে বাহিৰত ইমান ৰ'দ দিছে, একদম থাকিব পৰা নাই গৰমত। আৰু এই দুটা চাওকচোন, এইটো এটা ইয়াতে আৰু এইটো এটা চোতালত, ইমান ফষ্টি মাৰি শুই আছে ইহঁতে। আৰু জ্বৰ হ'লেওতো ঘৰৰ কামবোৰ নকৰিলে নহয় ন। এতিয়া ঘৰত ছোৱালী বুলিবলৈ ময়ে আছোঁ, কামবিলাকতো কৰিবই লাগিব। তাকে অলপমান কাম চামবিলাক কৰিলোঁ। ভাইটিৰ পৰীক্ষা আছে, তাৰ কিন্তু পৰীক্ষা আছে এখন কিতাপৰ, ওলাইছে কিমান কিতাপ, গোটেইকেইখন গ'লে পঢ়িবই। এতিয়া সি যাব ওলাইছে, মোক কৈছে কি অলপমান ভিডিঅ' কৰি থৈ দিছে, মই যামগৈ সেনেকৈ কৈছে। মই পিছদিনাৰ পৰিৱেশ হয়, ইমান বৰষুণ দিছে, বৰষুণতে মানুহবিলাক ক'তো কাম কৰা মানুহবিলাকতো কোনো কাম কৰিব যাব পৰা নাছিল। এইটো বৰষুণ দিয়াই আৰু ঠাণ্ডা পৰিছে আৰু লাহে লাহে। এনেই আৰু মই নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া, অলপমান বৰষুণ দিছে। মইতো এনেও বৰষুণত তিতি ভালে পাওঁ, ঘূৰি ভালে পাওঁ। ওলাই গৈছিলোঁ, গালি যে খালোঁ, বম গালি খাইছোঁ, কাৰণ মোৰ জ্বৰ হৈ আছে, মাতটো নাই কাৰণে সেনেকৈ মোক মায়ে গালি পাই আছে। অলপমান তিতি ফুৰি আহিলোঁ। আজিলৈ বাই বাই, মইনা কলিতা সকল।